जुथाई नमस्कार मोर नाम शिवराज है और मैं TSU कार्बी आंगलंग प्रेसिडेंट आज मोर लगत गोरखा स्टूडेंट यूनियनर सेक्रेटरी आछे आपनालोके गम पाय 2-3 दिन आगते आमार छात्रबिलाकर मजते हाई काजिया होइছিলে नुबुजा कथा लय हाई काजिया होइছিলে এই কাজিয়া কৰা মাজতে এজন ব্যক্তিয়ে এজন লৰাই ভিডিঅ' উঠাইছিলে আৰু ভিডিঅ' উঠাই পেলাই যে গোৰখা আৰু ডিমাচা সম্প্ৰদায়ৰ মাজতে কাজিয়া বুলি এনেকুৱা আপলোড কৰিছে কিন্তু সঁচা অৰ্থত বা সঁচা কথাত কোনো এনেকা কাজিয়া হোৱা নাই তেখেতে ক'লে নুবুজাৰ কাৰণে বা তেখেতৰ এটা দুই তিনিজন ব্যক্তিৰ মানুহ কাৰণে এই ভিডিঅ'টো আপলোড কৰিছিলে কিন্তু সঁচা অৰ্থত কোনো এনেকা গোৰখা আৰু ডিমাচা কাজিয়া কৰা নাই আৰু बहुत दिनर आगर पर आमार मांजा डिमासा गोरखाए शांतिभावे इक बसबास कर घटनाटो हुआ है कोनो सचा कथा नहय गति मैं ये कथा कहे नमस्कार ऑल आसाम गोरखा स्टूडेंट यूनियन जेनेरल सेक्रेटरी आज 2-3 दिन आगत माने आमार लड़ा गोरखा लड़ा और ডিমাচা লৰাৰ মাজতে একটা সৰু হাই কাজিয়া হৈছিলে এইটো বস্তু লৈ কিনি আমি থানাত গৈ কিনি এইটো বস্তু মীমাংসা কৰি দিছিলোঁ লিখালিখি একটা কাগজ এগ্ৰিমেণ্ট কৰি দিলোঁ তাৰপিছতে হেণ্টৰ মাজত এনেকুৱা সংঘাত ঝগড়াটো আগন্তুক দিনত নহওক কৈ কিনি আমি এইটো কৈ একটা মীমাংসা কৰি শেষ কৰি দিছিলোঁ কিন্তু ছাডেনলি যোৱাকালি দেখি পাইছোঁ যে আমাৰ এজন ল'ৰা ইনষ্টাগ্ৰামত এইটো কাজিয়া হোৱা ভিডিঅ'বিলাক আপলোড কৰিছে আৰু আপলোড কৰি কিনি আপলোডত লিখি দিলে যে গোৰখা এণ্ড ডিমাচা গেং ফাইট ডিমাচা এণ্ড গোৰখা গেং ফাইট এনেকা টাইপত লিখি কিনি এইটো বস্তুটো বহুত ভাইৰেল মোৰ দেন 1600 শ্বেয়াৰ হৈছে এইটো বস্তু এইটো যিমান আমাৰ কাৰ্বি আংলং লৈ আসাম বা নেশনাল লেভেলত যিমান মানুহে এইটো ভিডিঅ'টো চাই আছে এইটো মাৰ্ফত দি এইটো ছ'চিয়েল মিডিয়া দি আমি ক'ব বিচাৰিছোঁ যে এইটো কোনো এনেকা আমাৰ দুইজন জাতিৰ মাজত এনেকা কোনো সংঘাত হোৱা নাই এইটো একজন দুইজন ল'ৰাবিলাকে বদমাচি কৰাৰ কাৰণে এইটো বস্তুটো আজি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে তো এইটো কোনো আমাৰ এনেকা সংঘাত নাই আজিলৈকে আমাৰ এনেকা ডিমাচা এণ্ড গোৰখা কমিউনিটিৰ মাজত এনেকা কোনো আজিলৈকে সংঘাতো হোৱা নাই ভৱিষ্যতত এনেকা বস্তু নহ'ব আৰু এইটো কাৰণে এইটো ছ'চিয়েল মিডিয়া দি আমি ক'ব বিচাৰিছোঁ যে এইটো মানুহবিলাকে যোনটো ভিডিঅ'বিলাক শ্বেয়াৰ কৰি আছে যি কৰি আছে এইটো বস্তুটো ষ্টপ কৰি দিয়ক আৰু এইটো লিড কৰি কিনি কনচেপ্ট লৈ কিনি এইটো বস্তুবিলাক মানুহ এনেকা হৈছে ভিডিঅ'বিলাক এনেকা কৰিছে আমাৰ গোৰখা আৰু ডিমাচা মাজত এনেকা লাগি আছে গৈ কিনি এনেকা ভাৱ ধাৰণাটো এইটো টোটেলি চেঞ্জ কৰিব লাগিব চেঞ্জ কৰি কিনিহে এইটো বস্তুটো চেঞ্জ কৰাই কিনিহে আমি ভাল একটা সমাজটো সৃষ্টি কৰিব পাৰিম এইটোৱে ক'ব বিচাৰিছোঁ ধন্যবাদ।